তো গাইছ আজিৰ পৰা মই এজন ভাল প্ৰফেচনেল ফুটবলাৰ হোৱা সপোনটো ষ্টাৰ্ট হৈ গৈছে কেলে কি মই লৈ আছো 1000 ডেজ চেলেঞ্জ মই 1000 দিনৰ প্ৰফেচনেল ফুটবলাৰ হ'ব পাৰিম নে আৰু আশা কৰিছো যে এই দীঘলীয়া জাৰ্নিখনত আপোনালোকৰ মৰম আৰু সাপোৰ্ট থাকে বাকি ফিল্ডলৈ আজি মোৰ লগৰ এজন যাব সেইকাৰণে আমি দুজন ওলাই গলো ফিল্ডৰ পিনে আৰু ফিল্ডত গৈ থাকোতে মোৰ ৰাস্তাতে মোৰ জোতাতে পৰি গ'ল কিন্তু আমি গমেই নাপাওঁ বাকি একো নহয় আমিও জোতাটো লৈ পিনে আমি আহি পাই গলো ফিল্ডলৈ আৰু আহি পাই মই জোতাটো পিন্ধি ললো তাৰপিছত আজি আমি প্ৰেক্টিচ মেচ খেলিম আৰু গাইছ যদি এই ভিডিঅ'টো কোনোবা ক্লাবে চাই আছে তেনেহ'লে মোক মাথো এটা চান্স দিয়ক আপোনাক কেতিয়াও মই নিৰাশ নকৰো আৰু মোক বহুতে কমেন্ট কৰি সুধি আছিলে যে মোৰ বয়স কিমান মোৰ বয়স হৈছে 17 বছৰ বাকি আজি প্ৰেক্টিচ মেচ আমাৰ হৈ গ'ল খতম যদি আজি ভিডিঅ'টো ভাল পালে তা লাইক কৰিব নাপাহৰিব তেনেহ'লে নেক্সট ভিডিঅ' লগ পাম জয় অসম।